অসমৰ পৰিস্থিতি এই দিশে গৈ আছে অসমৰ যুৱক আমি এখন গণতন্ত্ৰৰ দেশত থাকি পেলাও আমি আমাৰ মাত উত্থাপন কৰিব নোৱাৰো আমি প্ৰটেষ্ট কৰিব নোৱাৰো আমাৰ প্ৰত্যেক ৰাইট তেখেতলোকে কাঢ়ি লৈছে সোয়াক আমি ডিসি অফিসলে যাব বিচাৰিছিলো মেমোৰেন্ডাম দিব বিচাৰিছিলো তেওঁলোকে আমাক যাব নিদিলে তেওঁলোকে আমাক আঠুত তেওঁলোকে যদি পাৰা হেতেন আজি আপোনালোক নাথাকা হেতেন আমাক আঠুত গুলি মাৰিলে হেতেন তাৰপিছত মামাই ক'লে হেতেন আমাক বুলেট দিছে আমি যথেষ্ট দুখ পাইছো আমাক সুচুৰাই নিছে আৰু তাৰ আগতে পুৰুষসকলে আমাক ধৰিবলৈ চেষ্টা কৰিছে পুৰুষাৰকীয়ে and that is not right that is not allowed in the eyes of the law বন্ধ করো